Hello guys, ভাবলি আমাৰ পুনটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বাকি এতিয়া আহিছো নদীত, মানে আমি এটা কমেডি শৰ্ট ভিডিঅ' বনাব আহিছো। এবেলা চলি আছে একদম হাল্লা চাওক গাইস। ভিডিঅ' বনবি না? বঢ়িয়া বঢ়িয়া একদম তাগৰা হৈছে গাইস। ভিডিঅ' বনব আৰু এন্ড তাৰমানে আৰে আমাৰ হাফিজ কা তাতে পুৰা একদম ৰখি আছে, একদম বঢ়িয়া একদম মানে বনামে আৰু গাইস। তো গাইস আমাৰ শুটিং একদম বঢ়িয়াকৈ হৈ গ'ল, পুৰা গৰম লাগছে আৰু দুটা ভিডিঅ' শুটিং কৰিলো। আপোনালোকে ইনষ্টাগ্ৰামত পাব আৰু এফালে আমাৰ আছে ভাই হাই একদম বঢ়িয়া গাইছ। চলি গিলা গেল বাকী চ' এতিয়া ঘৰক লৈ যাইছোঁ। বল গাইছ বল বল। চ' গাইছ এতিয়া বঢ়িয়াকৈ একদম আমি নদীৰ পৰা আহি পালোঁ, হাত মুখ ধুই ল'লোঁ। এনেকুৱা গৰম গাইছ, বাপৰে বাপ। এতিয়া আৰু ভিডিঅ' এতিয়া যে বনালোঁ, এতিয়া লাহে লাহে এডিট কৰোঁ আৰু আপোনালোকৰ ভ্লগছটো একদম শেষলৈকে চাই থাকক, একদম ধামাকাদাৰ হ'ব গৈছে। চ' গাইছ এতিয়া আহিছিলোঁ ইনষ্টাত ভিডিঅ' আপলোড কৰবা, কেনে হৈ গ'ল আপলোড পুৰা হাফিজুল কা আছে ভিডিঅ' বনালো না বনাইছোঁ। কেনে লাগিল? বনাই ভাল লাগছি আৰু এইটো মই ফুলটো কাৰোবাক দিবৰ কাৰণে ৰখি আছোঁ, কিন্তু আপি চাপি নাই না? আপি চাপি নাই, ৰখিহে আছোঁ দে। পোৱা নাই আপোনালোকে যদি কোনোবা আছে ক'ব পাৰে। চ' গাইছ এতিয়া আমি এনে পথাৰৰ ফালে ফুৰিব আহিছোঁ গাইছ, আৰু এইফালে আছে ভাই। চ' গাইছ এতিয়া এটা বেলেগ ভাই এটা ঘৰত আছোঁ। ভাইনা বনি ক'বাই নদীৰ গাইছ, আপোনালোকক দেখাই আছোঁ এনে আৰু গাইছ। সেইফালে আছে আমাৰ আকবাৰ ভাই। ইছ লাজ কি কয়, ৰ মোক আগত যাবা দে। ইছ বাপৰে এইফালে এটা আছে। অ' ভাই পানী মস্ত নদী এটা ফাঁচি গৈছোঁ তাৰমানে, এতিয়া কি কৰা যায়? এইফালে অ' গাইছ ধুনীয়াৰ পানী এতে এইটো कैसे कैसे लोग रहते हैं यार यहाँ पर। এইফালে আহিদুল বাবু আছে, তাৰ দাঁত চাচোন গাইছ, বাপৰে বাপ। হা যাইছোঁ, ক'ত যাইছোঁ এতিয়া? ভিডিঅ' বনাব লাগিছোঁ। অঁ এনে অলপ শ্বৰ্ট কমেডি ভিডিঅ' বনাম আৰু গাইছ। এইফালে ফুৰবা যাইছোঁ নেকি? ঐ ভণ্টি খুন্দাব আৰু মোক গাইছ। বঢ়িয়াকৈ একদম আমি জেগাটো আহি পালোঁ, ইয়াতে বনাওঁ আৰু এনেকুৱা জেগাগিলাত বনালে ভাল ন, একদম বঢ়িয়া একদম প্ৰকৃতিৰ দৃশ্য ইয়াতে বহি ল আৰু বনা নাই কি লাগতাৰ ভাই লে আছে চলি ইয়াত ভাই ইয়াত গোটেই একদম তোৰ এটা ভণ্টি মুৰ্গী এটা কেনে কৰে হাঁহিছ নাচাগে তাৰ বাৰু যে কি নাও। এতিয়া কিবা এটা অলপ মাইণ্ড লগাই পেলাই ভাবোঁ আৰু বনাওঁ। চ' গাইছ একদম বঢ়িয়াকৈ ইয়াতে আসলোঁ, ভিডিঅ' বনলোঁ বঢ়িয়াকৈ, একদম শ্বৰ্ট কমেডি ভিডিঅ' বনলোঁ আৰু বেছি লাম্বা বনা নাই। একদম বঢ়িয়া লাগিল আৰু জেগাখিনি চাওক কি মজা, একদম নেচাৰেল জেগা। চ' আপোনালোকে চাওক গাইছ কি মজা একদম জেগা। আৰু এইফালে কেমেৰামেন আৰু এতিয়া মূৰ্তি এলেকাতে মুচি গাইছ মুচি বাৰু যে কি নাও গাইছ। চাইকেল চাওক গাইছ গোটেই পিংক চাইকেল গোটেই হা ডমিনাৰ এখন হৈছে মোৰ গাইছ এখন। ত' গাইছ এতিয়া বঢ়িয়াকৈ একদম ভিডিঅ' বনলোঁ। কেনে লাগিল ভিডিঅ' বনাই? মজা না? আৰু আহিম দে দুটা লাগে। এইফালে ফলোৱাৰ্ছ ভাই এটা ইউটিউবত দিছোঁ ফলোৱাৰ্ছ বোলে নাচাই। এইফালে একবাৰ মই এতিয়া ভণ্টিয়ে বোলো না ভণ্টায়ে বোলো বুজিয়ে পোৱা নাই। চ' গাইছ ই খং কৰিছে মানে এক ঘণ্টা বোলে কওঁতে আকৌ নহয় দে লাভ কৰিব নালাগে। চালা না চলো এইফালে চাওক পানী পাৰ কৰিলোঁ। এতিয়া পানীত বোলে মোবাইলটো পৰা যাব লাগিছিল, খতম। টাটা গুড বাই পাইছা না ভাই? গাইছ এতিয়া মই চাইকেল চলাই আছোঁ, চাওক আমাৰ ভণ্টাৰ চাইকেলখন। ভণ্টা তাৰ কাৰণে জকাই থাকিব আৰু গাইছ, আপোনালোকে বেয়াটো নাভাবো আৰু। চ' এতিয়া এনেই আৰু অলপমান ফুৰিব যাই আছোঁ। চাওক গাইছ ভণ্টাৰ চাইকেল বঢ়িয়া লাগে চলি কিন্তু গাইছ। এতিয়া বঢ়িয়াকৈ একদম ভিডিঅ' বনলোঁ, বহুত বনলোঁ দেই গাইছ। চ' এতিয়া ঘৰক লৈ যাই আছোঁ। এইফালে আছে চলি ইয়াত আৰু মই আমাৰ ভণ্টাৰ চাইকেলখন লৈ লৈছোঁ, একদম বঢ়িয়াকৈ এতিয়া ঘৰত নোহোৱাকৈ যাই আছোঁ। কেনে খবৰ? মজা না? এতিয়া যাই আছোঁ আৰু ঘৰত। চ' গাইছ তেতিয়া তাৰ পৰা ভাইটোৰ লগত ফুৰি পেলাই আৰু বনাই নাছিলোঁ। তাৰপিছত ক্ৰিকেট খেলিলোঁ, সেইগিলা দেখাই নাছিলোঁ আপোনালোকক। এতিয়া ৰাস্তাৰ ফালে আহিছোঁ, মানে কমেডি ভিডিঅ' যে শ্বুটিং কৰা বুলি ক'লোঁ তাকে আপলোড কৰোঁ আৰু বল বঢ়িয়াকৈ। চ' গাইছ এতিয়া বঢ়িয়াকৈ একদম ৰাস্তাৰ ফালে আহি গৈছোঁ। এতিয়া চাওক গাইছ লাহে লাহে গধূলি হৈছে আৰু কি মজা একদম ভিউ
আৰু এখনৰ ভিউ চাওক আৰু এইখন দেখিছেনে গাইছ এইখন পাহাৰ সেইখন হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ হিমালয় পৰ্বতখন আৰু এফালে চাওক গাইছ কি মজা লগা হৈছে বাহিনী মানে সূৰ্যটো মানে পৰিছে না ঢাকিছে চ' বঢ়িয়া আৰু চাওক গাইছ ৰাস্তা চাওক গাইছ একদম বঢ়িয়া একদম ভিউ আৰু বঢ়িয়া আৰু লাহে লাহে গধূলি আহিছে সো গাইজ ভ্লগটো একদম ৰাতিপুৱাৰ পৰা বনাই আছিলোঁ শেষ কৰাই নাছিলোঁ বাৰু এতিয়া আৰু বেছি দেখাই নাথাকোঁ ৰাতি হৈ গ'ল এতিয়া চ' ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু যিসকলে চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব চ' নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশা ৰাখিলৈ বাই